আজিৰ টেক জ্ঞানলৈ আপোনাক স্বাগতম জনাইছো। আপোনালোক সকলোৱে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড দেখি আহিছে, কিন্তু আমাৰ প্ৰত্যেকৰে প্ৰায় সকলোৱে ডেবিট কাৰ্ড ব্যৱহাৰ কৰে আৰু সকলোৰে ওচৰত ডেবিট কাৰ্ড আছেই। আৰু এই ডেবিট কাৰ্ডৰ কিছু ডেবিট কাৰ্ডত গোল্ডেন চিপ বোলা বস্তুটো নাই আৰু কিছু ডেবিট কাৰ্ডত এই গোল্ডেন চিপ বোলা বস্তুটো আছে। আচলতে যিসমূহ ডেবিট কাৰ্ড প্ৰায় 4-5 বছৰ পুৰণা তাৰ আগতেই লৈছিলে আৰু সেই ডেবিট কাৰ্ড সমূহত এই গোল্ডেন চিপটো নাই আৰু নতুন প্ৰায় সকলো ডেবিট কাৰ্ডতে এই গোল্ডেন চিপটো আছে। আৰু আজি সেই গোল্ডেন চিপটো থাকিলে কি হয় আৰু নেথাকিলে কি হয় তাৰ বিষয়ে কবলৈ আপোনালোকৰ আগত চেষ্টা কৰিম। নমস্কাৰ, মই নীল গগন আৰু আপোনালোকে চাই আছে NG ভিডিঅ'ছ। আহক আৰম্ভ কৰো। প্ৰথমে আপোনালোকক কবলৈ লৈছো মেগনেটিক ষ্ট্ৰিপ ডেবিট কাৰ্ডৰ বিষয়ে। মেগনেটিক ষ্ট্ৰিপ ডেবিট কাৰ্ডে কাম কেনেকৈ কৰে? মেগনেটিক ষ্ট্ৰিপ ডেবিট কাৰ্ডত কি হয়, ইয়াত যিডাল মেগনেটিক ষ্ট্ৰিপ থাকে তাত কিছু ডাটা ষ্টৰ কৰি ৰখা হয় পাৰ্মানেন্টলি, আৰু এই ডাটাখিনিৰ জৰিয়তে আমাৰ বেংকৰ লেনদেনসমূহ চলি থাকে। কিন্তু কোনো হেকাৰে যদি কেনেবাকৈ এই ডাটাখিনি হেক কৰি ল'ব পাৰে, তেতিয়াহ'লে সেই হেকাৰজনে আমাৰ বেংকৰ লেনদেনসমূহ পৰিচালনা কৰিব পাৰিব। তাৰ ফলত কি হয়, আমাৰ এই মেগনেটিক ষ্ট্ৰিপ ডেবিট কাৰ্ডখন বেছি চিকিউৰ হয় বুলি মানে ধৰা নহয়। তাৰ ফলত কি কৰিছে, RBI নতুনকৈ এটা জাৰি কৰিছে, সমূহ বেংকক অনুৰোধ জনাইছে যে 31 ডিচেম্বৰ 2018 আগতেই যিসকল লোকৰ ওচৰত মেগনেটিক ষ্ট্ৰিপ ডেবিট কাৰ্ড আছিল তেওঁলোকক চিপ ডেবিট কাৰ্ড দিবলৈ অনুৰোধ জনাইছে। এতিয়া কবলৈ লৈছো চিপ ডেবিট কাৰ্ডে কেনেদৰে কাম কৰে। চিপ ডেবিট কাৰ্ডত কি হয়, এনেধৰণৰ চিমত যেনেকৈ গোল্ডেন কালাৰ এটা চিপ থাকে তেনেদৰে ডেবিট কাৰ্ডখনত এটা চিপ লগাই দিয়া হয় আৰু এই চিপটোৰ জৰিয়তে আমাৰ বেংকৰ লেনদেনসমূহ হৈ থাকে। এই চিপটোৱে কেনেদৰে কাম কৰে? এই চিপটো হৈছে ইয়াত এটা হল পিন জেনেৰেট কৰে প্ৰতিবাৰে। পিন মানে কি, এটা নাম্বাৰ ধৰি লওক, এটা নাম্বাৰ প্ৰতিবাৰে জেনেৰেট কৰে। প্ৰতিবাৰে জেনেৰেট কৰে মানে যেতিয়া আমি ট্ৰানজেকশ্যন কৰো আৰু ট্ৰানজেকশ্যন কৰিলে এটা ট্ৰানজেকশ্যন হল, ট্ৰানজেকশ্যনটোৰ পিছত এটা নিউ নাম্বাৰ জেনেৰেট কৰিলে আৰু সেই নাম্বাৰটো ইয়াত ষ্টৰ হৈ থাকিব। আকৌ নেক্সট ট্ৰানজেকশ্যন কৰিলে সেই নাম্বাৰটোৰ জৰিয়তে ট্ৰানজেকশ্যন হ'ব, তাৰপিছত আকৌ এটা নতুন নম্বৰ জেনেৰেট হ'ব। তেনেদৰে এই ডেবিট কাৰ্ডখনে কাম কৰে। কিন্তু কোনো হেকাৰে সেইকাৰণে এই ডেবিট কাৰ্ডখন কি হয়, হেক কৰিব নোৱাৰে। তাৰ ফলত এই চিপ ডেবিট কাৰ্ডখন বেছি চিকিউৰ বুলি ধৰা হয়। আৰু সকলোৰে ওচৰত 31 ডিচেম্বৰ 2018 আগে এনেধৰণৰ চিপ ডেবিট কাৰ্ড আহি যাব। আৰু যদি নাহেও চিন্তা কৰিবলগীয়া কোনো কথা নাই, বেংকত গৈ কেনে এপ্লাই কৰিলে এনেকে চিপ ডেবিট কাৰ্ড পাই যাব। আৰু যিকোনো ধৰণৰ টেকনলজিৰ ওপৰত যদি আপোনালোকৰ জানিবলগীয়া থাকে তেনেহলে কমেন্ট কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আগলৈও মই দি থাকিবলৈ চেষ্টা কৰিম। যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু পিছলৈও এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।